ভাৰতবৰ্ষত ধুমধামেৰে পালন কৰা উৎসৱ দেৱালীৰ আৰম্ভণি হয় ধনতেৰাছৰ পৰাই। ধনতেৰাছ দেৱালীৰ দুদিনৰ আগত পালন কৰা হয় আৰু এই বছৰ ধনতেৰাছ হ'ব 25 অক্টোবৰ শুক্ৰবাৰে। এই দিনটোত যিকোনো বস্তু লোৱাটো বহুতেই শুভ বুলি ধৰা হয়। ধনতেৰাছ পূজাক ধন ত্ৰয়োদশী নামেৰেও জনা যায়। ধনন্তৰীক আয়ুৰ্বেদৰ দেৱতা বুলি কোৱা হয়। বিশ্বাস কৰা হয় যে এই দিনটোত গণেশ আৰু লক্ষ্মী দেৱীক ঘৰলৈ আদৰি অনা হয়। তাৰোপৰি এই দিনটোত কাকো ধাৰলৈ বস্তু দিব নাপায়। এই দিনটোত লক্ষ্মী আৰু কুবেৰৰ পূজাৰ লগতে যম ৰজাকো পূজা কৰা হয়। সম্পূৰ্ণ বছৰটোত মাত্ৰ এটাই দিন এনে আছে যিটো দিনত মৃত্যুৰ দেৱতা যমক পূজা কৰা হয়। এই পূজা দিনত কৰা নহয়, ৰাতিহে কৰে। ৰাতি যমৰাজক উদ্দেশ্যি এগছি চাকি জ্বলোৱা হয়। ধনতেৰাছৰ দিনা ৰূপৰ বস্তু বা সোণৰ বস্তু কিনাৰ এক প্ৰথা প্ৰচলন আছে। যদি সম্ভৱ হয় এই দিনটোত আপুনি সোণ অথবা ৰূপ কিনিব পাৰে, আৰু যদি সোণ ৰূপ কিনিব নোৱাৰে তেন্তে আপুনি চিলভাৰ প্লেটেড কিবা বাচন বৰ্তন কিনিব পাৰে। বিশ্বাস কৰা হয় যে চান্দিক চন্দ্ৰমাৰ প্ৰতীক বুলি কোৱা হয়, যিয়ে শীতলতা প্ৰদান কৰে আৰু মনত সন্তোষৰূপী ধনে বাস কৰে। সন্তোষক সকলোতকৈ ডাঙৰ ধন বুলি কোৱা হয়। যাৰ ওচৰত সন্তোষ আছে তেওঁ স্বাস্থ্যৱান তথা সুখী হয় আৰু তেওঁৱেই সকলোতকৈ ধনী হয়। শাস্ত্ৰত এই বিষয়ে কোৱা হৈছে যে যি পৰিয়ালত ধনতেৰাছৰ দিনা যম ৰজাক উদ্দেশ্যি বন্তি প্ৰজ্বলন কৰে সেই পৰিয়ালত অকাল মৃত্যু নহয়। পৌৰাণিক কাহিনীৰ মতে এসময়ত এজন ৰজা আছিল যাৰ নাম হেম আছিল। দেৱতাৰ কৃপাত তেওঁৰ এটি পুত্ৰ সন্তান লাভ কৰিলে। জ্যোতিষীয়ে যেতিয়া বালকজনৰ কুণ্ডলী চালে তেতিয়া গম পালে যে ল'ৰাজনৰ যিদিনা বিবাহ হ'ব তাৰ ঠিক 4 দিনৰ পিছত ল'ৰাজনৰ মৃত্যু হ'ব। ৰজাজনে এই কথাটো শুনি বহুত দুখিত হ'ল। ৰজাই ৰাজকুমাৰক এনে এঠাইলৈ পঠিয়াই দিলে য'ত কোনো স্ত্ৰী তথা মহিলাৰ চিন-চাপ নাছিল। কিন্তু দৈৱ সংযোগক্ৰমে এদিনাখন সেইফালেদি এগৰাকী ৰাজকুমাৰী পাৰ হৈ গৈছিল আৰু দুয়ো ইজনে সিজনক দেখা পাই মোহিত হৈ পৰে আৰু দুয়ো গন্ধৰ্ব বিবাহ কৰিলে। বিবাহৰ পিছত বিধিৰ বিধান খন্দালে আৰু বিবাহৰ ঠিক 4 দিন পিছত যমদূতে সেই ৰাজকুমাৰজনৰ প্ৰাণ ল'বলৈ আহি উপস্থিত হ'লহি। আৰু যেতিয়া যমদূতে ৰাজকুমাৰৰ প্ৰাণ কাঢ়ি লৈ গৈ আছিল সেই সময়তে ৰাজকুমাৰৰ নৱবিবাহিতা পত্নীৰ বিলাপ শুনি যমদূতৰ হৃদয় গলিবলৈ আৰম্ভ কৰিছিল। কিন্তু বিধি অনুসৰি তেওঁ নিজৰ কাৰ্য কৰিবই লাগিব। যমৰজাক যেতিয়া যমদূতে এই ঘটনাৰ বিষয়ে কৈ আছিল তেতিয়া তেওঁলোকৰ মাজৰে এজনে যমদেৱতাক বিনতি কৰি সুধিলে, হে যমৰাজ, একো উপায় নাই নেকি যাৰ দ্বাৰা মানুহৰ অকাল মৃত্যুৰ পৰা মুক্ত হ'ব পাৰে? দূতৰ এই অনুৰোধটোত যমদেৱতাই ক'লে, হে দূত, অকাল মৃত্যু হ'ল কৰ্মৰেই গতি। ইয়াৰ পৰা মুক্তি পোৱাৰ এটা উপায় মই তোমাক ক'বলৈ লৈছোঁ। কাতি মাহৰ কৃষ্ণপক্ষ ৰাতি যি প্ৰাণীয়ে মোৰ নামত এগছি বন্তি জ্বলাই দক্ষিণ দিশৰ ফালে অৰ্পণ কৰে তেওঁৰ অকাল মৃত্যুৰ ভয় নাথাকে। আৰু এই কাৰণে লোকসকলে এই দিনটোত ঘৰৰ বাহিৰত দক্ষিণ দিশৰ ফালে এগছি বন্তি জ্বলাব লাগে।